আসাম টেট সম্পর্কে আর এর প্রিপারেশনের কারণে রেগুলার ভিডিও আপলোড হয়ে যাব আর তার কারণে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু লাষ্ট ইয়াৰৰ কুৱেশ্যনবিলাক আমি ইয়াত যোগান ধৰিম তাৰ লগতে জিকে মেথামেটিক ৰিজনিং সায়েন্স আৰু যিবিলাক আছে ছ'চিয়েল ষ্টাডিজ এই সকলো মানে বিষয়বিলাক আমি ইয়াতে কভাৰ কৰি ল'ম গতিকে যদি আপুনি আমাৰ চেনেলখন নতুন আহিছে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে আপোনাৰ যিহেতু ফ্ৰেণ্ডসকল আছে এই ফ্ৰেণ্ডসকলৰ লগত ভিডিঅ'খন শ্বেয়াৰ কৰক আৰু তেওঁলোকো যাতে এই সম্পৰ্কে আৰু এই বিষয়বিলাক অলপ জ্ঞাত হ'ব পাৰে কিয়নো শ্বেয়াৰিং যদি আপুনি কৰে শ্বেয়াৰ কৰাৰ পিছত আপোনাৰ নলেজটো আৰু বৃদ্ধি হ'ব আৰু যেতিয়া শ্বেয়াৰ কৰিব তেতিয়াহ'লে আপোনাৰ ফ্ৰেণ্ডসকলৰ লগত এই কথাবিলাক অলপ অলপ আলোচনা হ'ব তাৰ লগত আপোনাৰ মাইণ্ডটো ছেট হৈ যাব বস্তুবিলাক আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আপোনাৰ মনত থাকিব চ' ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিবলৈ লওঁ যিহেতু ফাৰ্ষ্ট ভিডিঅ' গতিকে অলপ মন দি শুনিব ইয়াৰ পৰা মই ষ্টাৰ্ট কৰি আছোঁ আৰু আপুনি নেক্সট ভিডিঅ'বিলাকতো চাব বুলি আশা ৰাখিছোঁ গতিকে এইটো কেৱল আসাম টেটৰ কাৰণে যে ইম্পৰ্টেণ্ট এতিয়া এইটো নহয় ইয়াৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ অসম ষ্টেট লেভেল আৰু নেশ্যনেল লেভেলৰ দুয়োটাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব কিন্তু আসাম টেটৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট ইয়াতে থাকি যাব চ' প্ৰথমতে আমি ষ্টাৰ্ট কৰিম আজি ভিডিঅ'টো আছে প্ৰথম কুৱেশ্যন আছে যে হু হেডেড কেবিনেট মিছন ইয়াৰ ভিতৰত যে কোনে কেবিনেট মিছনটো মানে দায়িত্ব গ্ৰহণ কৰি আছিল কোনে চলাই লৈছিল এইটো কোৱা হৈছে ইয়াতে আৰু ইয়াৰ কাৰণে আপোনাৰ চাৰিটা অপশ্যন আছে ইয়াতে প্ৰথম আছে ছাৰ ষ্টেফ ক্ৰিপছ এ.বি. আলেকজেণ্ডাৰ আৰু আছে লৰ্ড পেথিক এলাৱাৰ্নেছ ইয়াতে আছে আপোনাৰ এনচাৰটো হ'ব চি নাম্বাৰ এনচাৰ চি নাম্বাৰটো হ'ল শুদ্ধ উত্তৰ চ' আপুনি ইয়াৰ কাৰণে এনচাৰটো দিব লৰ্ড পেথিক এলাৱাৰ্নেছ আপোনাৰ এইটো হ'ল এনচাৰ নেক্সট কুৱেশ্যন আছে আমাৰ ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা ইণ্ডিয়ান নেশ্যনেল আৰ্মি কেম ইনটু এক্সিষ্টেণ্ট ইন যে তলত দিয়া মানে অপশ্যনবিলাকৰ ভিতৰত কোনটো মানে ইণ্ডিয়ান নেশ্যনেল আৰ্মি যিটো আছিল এই আৰ্মিটো প্ৰথমতে আহিছিল বা তলত দিয়া যিবিলাক ঠাই আছে এই ঠাইবিলাক প্ৰথমতে কোনটো ঠাইত আহিছিল নেশ্যনেল ইণ্ডিয়ান আৰ্মিবিলাক ইয়াত আছে বাৰ্মা আছে জাপান আছে ছিংগাপুৰ আছে মালয়েছিয়া আছে আৰু জাপান ডাবল হৈ গৈছে ইয়াতে টাইপিং মিষ্টেক কিন্তু ইয়াতে আছে এই চাৰিটা চ' আপোনাৰ ইয়াতে এনচাৰ কোনটো হ'ব প্ৰথমটো এনচাৰ হ'ব বাৰ্মাত হ'ল প্ৰথমতে ইণ্ডিয়ান নেশ্যনেল আৰ্মি মানে আহিছিল চ' কথাটো মনত ৰাখিলে হ'ল নেশ্যনেল লেভেল আৰু ষ্টেট লেভেল দুয়োটাৰ এক্সামৰ কাৰণে আপুনি বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো নেক্সট কুৱেশ্যন আছে হোৱেৰ ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া বিফৰ ইট চিফটেড ইন ব্ৰিটিছ ইণ্ডিয়া এইটো অপশ্যন যিহেতু ব্ৰেকেটত দিয়া আছে ইয়াৰ কথা হ'ল যে বুজাবলৈ দিয়া হৈছে যে ব্ৰিটিছ ইণ্ডিয়াৰ সময়ত যে যেতিয়া দিল্লী কেপিটেল নাছিল তেতিয়া ইণ্ডিয়াৰ কেপিটেল মানে ৰাজধানী ক'ত আছিল আপোনাৰ ইয়াতে এনচাৰ আছে চাৰিটা লক্ষ্ণৌ কলকাতা পাটনা আৰু বম্বে ইয়াতে চাৰিটা অপশ্যন আছে আপোনাৰ এনচাৰটো হ'ব কলকাতাত প্ৰথমত আপোনাৰ ইণ্ডিয়াৰ প্ৰথম মানে কি কয় ৰাজধানী আছিল তাত ভাৰতৰ ৰাজধানী প্ৰথমতে কলকাতা আছিল দিল্লীৰ আগতে এইটো আপুনি মনত ৰাখিব ইমান হাৰ্ডো নহয় ইজি কুৱেশ্যন এইটো আপোনাৰ নেশ্যনেল ইণ্টাৰ আৰু ষ্টেট লেভেল দুয়োৰে ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পৰা আছে হু ডেম'ক্ৰেটেড দ্য বাউণ্ডাৰী বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান মানে ভাৰত আৰু পাকিস্তানৰ মাজৰ যিটো বাউণ্ডাৰীটো কোনে স্থাপন কৰিছিল ইয়াতে চাৰিটা অপশ্যন আছে লৰ্ড এৱাৰনেছ আৰু আছে ছাৰ চাইৰিল ৰেডক্লিফ লৰ্ড মাউণ্ট বাটেন আৰু আছে ছাৰ ষ্টেফৰ্ড ক্ৰিপছ চাৰিটা অপশ্যন আছে এই কুৱেশ্যনবিলাক ডিফেন্সৰ কাৰণে বেছিভাগ ইম্পৰ্টেণ্ট হয় যদিও আৰু তাৰ উপৰিও ইয়াতে ষ্টেন'গ্ৰাফিৰ কাৰণে ইম্পৰ্টেণ্ট অতিকৈ ইম্পৰ্টেণ্ট হয় এইটো আৰু ইয়াতে আছে আপোনাৰ চাৰিটা অপশ্যন ইয়াৰ এনচাৰটো হ'ব আপোনাৰ ছেকেণ্ড নাম্বাৰ ছাৰ চিৰিল বা ক্ৰিল ৰেডক্লিফ এইটো হ'ব আপোনাৰ এনচাৰ আপুনি অলপকৈ মনত ৰাখিলে হ'ল নেক্সট কুৱেশ্যন আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হোলি চিটি অফ অমৃতসৰ ৰাজধানী মানে কি কয় অমৃতসৰ নামৰ নগৰখন কোনে স্থাপন কৰিছিল এই চাৰিটা আনচাৰৰ ভিতৰত ইয়াত আছে অমৃতসৰ এটা নগৰ এই নগৰখন কোনে স্থাপন কৰিছিল ইয়াতে আছে গুৰু নানক গুৰু ৰামদাস ৰঞ্জিত সিং আৰু আছে শ্ৰী গোবিন্দ সিং ইয়াতে আপোনাৰ এনচাৰ আছে চাৰিটা কিন্তু আপোনাৰ শুদ্ধ এনচাৰ হ'ব এটা আৰু এই এনচাৰটো হ'ল গুৰু ৰামদাস সৰি এটা মানে টাইপিং মিছ হৈ আছে কিন্তু নাম হ'ব গুৰু ৰামদাস
গুৰুৰাম দাস এনচাৰটো হ'ল এইকেইটা যেহেতু ফাৰ্ষ্ট ভিডিঅ' আছিল গতিকে বেছি কুৱেশ্যনো দিয়া হোৱা নাই আৰু আপুনি এই কুৱেশ্যনবিলাক অলপ মন দি শুনিব মানে প্ৰেক্টিছ কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখি ভিডিঅ'টো মানে সমাপ্ত কৰিছোঁ আৰু কিছুমান কুৱেশ্যন বা কিমান ধৰণৰ কুৱেশ্যন লাগে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি দিয়ক আমি দিবলৈ চেষ্টা কৰিম চ' থেংকছ ফৰ ৱাচিং আৱাৰ ভিডিঅ'ছ